জয় জয়তে সদৌ অসমৰ গ্ৰন্থপ্ৰেমী ৰাইজলৈ মই 2025 বৰ্ষৰ হৃদয় ভৰা শুভকামনা জনাইছোঁ আৰু আপোনাসবক জনাবলৈ লৈছোঁ মোৰ সদ্য প্ৰকাশিত চন্দ্ৰ প্ৰকাশৰ পৰা প্ৰকাশিত এখন বিশেষ কিতাপৰ কথা। এই কিতাপখনৰ নাম হৈছে হৃদয় লিপি আৰু এই হৃদয় লিপি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰিয়া, ভিয়েনা, ৰাছিয়া, স্কটলেণ্ড আদি দেশৰ বিশ্ববিখ্যাত বিপ্লৱী, দাৰ্শনিক, ৰাষ্ট্ৰদূত, কবি, যোদ্ধা, ঔপন্যাসিক, ৰাজনীতিবিদ, সেনাপতি তথা বিশ্ববিখ্যাত সংগীতজ্ঞৰ নিৰ্বাচিত 30খন প্ৰেমৰ চিঠি। প্ৰিয় গ্ৰন্থপ্ৰেমীসকল, আপোনালোকে নিশ্চয় জানে যে অসমীয়া সাহিত্যতে হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি, ডক্টৰ মহেন্দ্ৰ বৰা ডাঙৰীয়াৰ কেৰাণী চেলিৰ চিঠি, এই কবিতাকেইটা যথেষ্ট সমাদৃত কবিতা। ইয়াৰ পৰা এটা কথা সহজে অনুমেয় যে চিঠিৰ এক বিশেষ তাৎপৰ্য আছে, চিঠিৰ আছে এক সুকীয়া মাধুৰ্য। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকেও চিঠি লিখিবলৈ আৰম্ভ কৰক। চিঠিৰে আৱেগ প্ৰকাশ কৰিবলৈ যদি আমি যত্ন কৰোঁ তেনেহ'লে সেই আৱেগেই আচলতে আমাৰ সাহিত্যৰ ফলত ৰূপান্তৰিত হোৱাৰ কিন্তু থল নথকা নহয়। গতিকে মই চন্দ্ৰপ্ৰকাশৰ দ্বাৰা প্ৰকাশিত হৃদয় লিপি নামৰ গ্ৰন্থখন আপোনালোকক সংগ্ৰহ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ মোৰ এই গ্ৰন্থখনৰ দ্বাৰা আপোনালোকে এক অনন্য আমেজ, অনন্য অনুভূতি লাভ কৰিবলৈ সক্ষম হ'ব।